হাই হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তুলসী ভেটি মুচি আৰু হেপী কাতি বিহু সকলোলৈ। কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'টো দেৰিকৈ এডিট কৰিছোঁ আৰু এতিয়া আমি ভণ্টি এজনীয়ে মই তুলসী ভেটি বনাই আছিলোঁ। এয়া মুচি আছিলোঁ, গোটেই হাত বোকা বোকা। তাৰপিছত চাকি জ্বলাই ল'লোঁ ৰাতি আৰু মাৰ প্ৰসাদ এইবোৰ কিবা কিবি মায়ে কৰিলে ধুলে। তাৰপিছত এয়া মায়ে চাকি উলিয়াই ল'লে। তাৰপিছত তুলসী তলত দিলেগৈ চাকি। ভিডিঅ' কৰি থ'লোঁ অলপকৈ, মায়ে চাকি জ্বলাই আছে এয়া। আৰু আপোনালোকে নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আহিলে আপোনালোকে পাই থাকিব প্ৰথমে। এতিয়া মায়ে চাকি জ্বলাই ল'লে। এইবাৰ তুলসী ভেটিটো অলপ ডাঙৰকৈ বনাইছোঁ, কেনেকুৱা হৈছে জনাবচোন দেই। তাৰপিছত এয়া দুৱাৰ মুখত চাকি দিলোঁ। তাৰপিছত সকলোৱে মিলি মাহ প্ৰসাদ খালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ'তে পুনৰ লগ পাম। আজিলৈ বাই বাই। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।